কেছ বহুত ডাঙৰ। এই কালি ইমান দিনৰ মই পইচা পাতি নাই ৰেপিড' মাৰিব গৈছিলো, ভাড়া এটা পাইছো দেই। নকবি আৰু বহুত ডাঙৰ ঘটনা। সেই মানে তোৰ মানে ৰেপিড' যেতিয়া মাৰিব গৈছিলো তাতে ধুনীয়া বস্তু এবিধ লগ পালো। বস্তু মানে মইনো তোক এতিয়া কেনেকে বুজাও। এই বস্তু মানে তোমাৰ হেৰি প্ৰথমৰ পৰাই কওঁ লাষ্টলৈ। তই শুন, মানে কি হ'ল, যেতিয়া মোক ৰেপিড' ভাড়া কৰিলে মই ওচৰত গলো, মই কি জানো তাই যে তেনেকুৱা কিবা কিবি হয়নে। মই ক'লো তুমি অ'টিপিটো কোৱা। তাই অ'টিপিটো কৈছে 934। মইতো মাততে পাগল হৈ গৈছিলো। কিন্তু আচল কথাটো কি জানো, প্ৰেম কৰিম বুলি ভাবিলেও সেই সময়ত প্ৰেম নহল যে। মানে মই যেতিয়া বাইকত ব্ৰেক মাৰি মাৰি চলাই চলাই এনেকে গৈছো, তেতিয়াহে আচল কেছটো গম পালো। বস্তুবিধ মই ভবাৰ দৰে নহয়। মানে ওপৰলেহে চাবা নে তললেহে চাবা? তোক কেনেকে বুজাও এতিয়া মই? কিবা এনেকে যোৱা দেখো দেখোন। মইতো কনফিউজ। মই বোলে এজনী মতা নে মাইকী? মতা নে মাইকী? এনেকুৱা একো কোনে দিয়ে? তই বিশ্বাস কৰিবি, তাই মানে সি যদি ছোৱালী হল হয়, অহা আহিন মাহৰ 25 তাৰিখে মোৰ বিয়া ফিক্স। ইনচাল্ট কৰিছ তই মোক, ইনচাল্ট কৰিছ, সুৰংগ ইনচাল্ট কৰিছ। তই কি জানিবি বাইক চলাই থাকোতে মই কিমান ৰঙীন ৰঙীন সপোন দেখিছো। ৰঙীন ৰঙীন কিমান সপোন দেখিছো জানো? এইটোতো ইয়াৰ আগৰ কেছটো মনত নাই, কি ঘটনা হৈছিল? মই তোক আকৌ মনত পেলাইছো। সেই ভুলটো আচলতে মোৰ নাছিল, সেই ভুলটো আছিল বোৱাৰীজনী, হয়নে? চা মানে কি হয়, তোৰ আগৰ দিনৰ আমাৰ মাহঁতে যেতিয়া সেন্দুৰখন লয়, সেই 4 কিলোমিটাৰ আঁতৰৰ পৰাই ধৰিব পাৰে এজনী কাৰ ঘৰৰ বোৱাৰী, হয়নে? জিলিকি থাকে এই ডালত। এতিয়া তোমাৰ বোৱাৰী বিলাকে কিবা এই সেন্দুৰখন লৈ খাইলাক জহা চাউলটো ইমান বিচাৰিলেও নাপায়। মোৰ কি ভুল? ওচৰতে খাৰা হৈ আছিল, যাবা নেকি এনেকে কলো। ওচৰতে কোনোবা এনেকুৱা হৃষ্টপুষ্ট মানে গিয়েক হ'ব চাগে দেই আছিলে। গিয়েকে মৰমতে আহি যিটো 7 নম্বৰ চেণ্ডেলে এনেকুৱাতে মৰমেৰে লগাই দিলে নহয়, সেই দুখতে মই মাংস খালে তোমাৰ আজিও দাঁতটো বিষাই থাকেও। কিন্তু বিশ্বাস কৰিবি, কালি যদি মানে তাই ছোৱালী হলে মইতো বিয়া পাতিলো, কিন্তু মই প্ৰেমত অলৰেডি পৰি গৈছিলো। পূজা চূজা নহয়। এই মই তোক কেতিয়া আকৌ কেনেকে বুজামি? মানে তোমাৰ সেই কালি বহুত দিনৰ মই ৰেপিড' মাৰিব গলো, ভাড়া এটা লাগিলে, এই মোক বেলেগ বস্তু এবিধ লগ পালো। মানে তাই প্ৰথমে মোক সুধিছে বোলে দাদা চিগাৰেট আছে নেকি? মই বোলো নাই, চিগাৰেট নাই মোৰ। তাৰপিছত কৈছে বাৰত যাবা নেকি? মই বোলো নাই, নেযাওঁ। তাৰপিছত কৈছে মই আজি ঘৰত অকলে আছো, মোৰ ৰুমতে বলক। তাৰপিছত কি আৰু মইতো ইয়াক অলৰেডি কৈছোৱেই, কিবা মালটো দেখোন এনেকে কিবা ৰ'দে মই দেখাই দিম, চাবি দেই, এই ভৰি দুটা এনেকে দি পেলাই কিবা এনেকে দি বুজিছনে? তহঁতে কি ইটো কথা কৈছা নেকি? তহঁতে কি জানিবি? এদিনীয় প্ৰেম পিছদিনা দুখটো মই নকওঁৱেই, কিন্তু তোৰ যে কথা এটা শুনি আছিলো, সেইটো পিছে হলগে নে নাই? কোনে কলিয়ে ভাল পাওঁ বুলি? আজি মালটো খাব লাগিব।
মোৰ নিচিনা ল'ৰা এটা মোৰ নিচিনা মদ খোৱা ল'ৰা এটাক ভাল পাওঁ বুলি কৈ দিলে তাই ভাল পাওঁ বুলি কৈছে আই লাভ ইউ এতিয়াও মোৰ বিশ্বাস হোৱা নাই ৰে বিশ্বাস হোৱা নাই বিশ্বাস হোৱা নাই কিন্তু ছোৱালীজনী ভাল কিন্তু বাপেকটো অলপ বেলেগ বেলেগ মানে এতিয়া নতুন প্ৰেম কৰিছহে পিছৰখিনি এইটো যে নিজে নিজে বুজি পাবি হয়নে বাকী বাদে চিগাৰেট এটা দি খাই লওঁ এটা দিলেও হ'ব এটাই আছে বাকী লাইটাৰ চিগাৰেটটো তাৰপৰা লৈ লাইটাৰ দে না এদিনৰ কাৰণে দিব নোৱাৰি থাকিব পাৰে লাইটাৰ থাকে বন্ধুত্ব বৰ এনে থাকে বাকী আজি পাৰ্টি কৰিবি নে পাৰ্টি হ'বই ভাই পাৰ্টি কৰিব লাগিব বুজিছ কৰিব লাগিব মালটো অকণমান টানি ল'বি ন কালি যিটো অৱস্থা হৈ গ'ল ন সেই দুখত মই কেনেকে আছো মই জানো একমাত্ৰ মই এখনিৰ পৰা মোক খালি কেনেকে দেখাই আছে কেনেকুৱা থাকে বাৰু চাচোন তিনিজন থাপ্পাই কৰি থাকিব আৰে বন্ধু এইখিনি কৰিবই একো নাই আজি আপোনাৰ গণেশ ঘূৰি লয় তই তোৰ সপোনৰ পৰিজনী আকৌ লগ পাবি এই ভয়ো লাগে নহয় মাৰ্ডাৰ কৰি দিম আকৌ কৈছে তই চব কথা বাদে এয়া কথা নাজানো তই মোৰ লগত যাব লাগিব মানুহ তই কবি নাম্বাৰ ক'ব লাগিব তই যদি পিছত আহিলি মই তোক মাৰ্ডাৰ কৰি দিম কৈছো ন মাৰ্ডাৰ কৰি দিম তোক Check it out. Sama junto, eu nasci, você aqui,